নমস্কাৰ, মই ভাস্বতী আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। ইউটিউবত চোৱাসকলে ভাস্বতীজ ব্লগলৈ স্বাগতম জনালোঁ আৰু ফেচবুক পেজত চোৱাসকলে ভাস্বতী চহৰীয়া পেজখনলৈ স্বাগতম জনালোঁ। আজি মই আহিছোঁ হেয়াৰ কাটিং কৰিবলৈ মংগলদৈ ভেবাঘাটত। চেলুনখনৰ নাম হৈছে ফৰএভাৰ ইউনিছেক্স চেলুন একাডেমী আৰু বাজনীৰ কণ্টেক্ট নাম্বাৰটো মই স্ক্ৰীনত দি দিম। মই একাডেমীখনত আহি ভালেই পাইছোঁ। আপোনালোক যদি কোনোবা আহিব বিচাৰিছে বাজনীৰ লগত কণ্টেক্ট কৰি ল'ব। এয়া প্ৰথমতে মোৰ চুলিখিনি বাজনীয়ে ধুই ল'লে ভালদৰে। এয়া মোৰ ভাগিন ৰখি আছে আৰু মই ভিডিঅ' কৰি আছোঁ। মই ভইচ ৰেকৰ্ডত কোৱা নাই, পিছত কথাখিনি লগাই দিছোঁ। কি ষ্টেপত কাটিছোঁ আপোনালোকে চাই যাব, স্কিপ নকৰিব ভিডিঅ'টো, শেষলৈকে চাই যাব। এয়া ভাগিনজনীয়ে ভিডিঅ' কৰি আছে আৰু বাজনীয়ে কাটি আছে। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজটি নতুন হয়। আপোনালোকে ইউটিউব চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজখনো ফ'ল' কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাবৰ কাৰণে। এয়া প্ৰায় আধা হৈছে কাটা। মোক কিছুমানে সুধি আছিল যে চুলি ষ্ট্ৰেট কৰিছা নেকি? আচলতে মই চুলি ষ্ট্ৰেট কৰা নাই, চুলি কাটিছোঁহে। মোৰ পেজ আৰু চেনেলটো নতুন হোৱাৰ কাৰণে মই ভইচ ৰেকৰ্ডত কোৱাৰ সিমান এটা অভিজ্ঞতা নাই, সেয়েহে মই পিছত ৰেকৰ্ড কৰি কথাখিনি লগাই দিছোঁ। মই চুলিখিনি ষ্টেপ কাট দিছিলোঁ। কেনেকুৱা হৈছে জনাব। যদি ভাল পাইছে, ইয়াৰে কোনোবা ওচৰৰ হয় তেওঁলোকে যাব পাৰে। মইতো ভালে পাইছোঁ কাটি। এয়া প্ৰায় হৈছে কাটা। মই ছোৱালীজনীকহে আচলতে কাটিবলৈ নিছিলোঁ, তাই কাটিবই নিদিলে, বহুত কান্দিলে, সেইকাৰণে ময়ে কাটিলোঁ। ইয়াতকৈ মোৰ চুলিখিনি আৰু অলপ দীঘল আছিল। মই বাজনীক যোৱাৰ পৰাই কৈছিলোঁ যাতে চুলিখিনি বহুত কাটি নিদিয়ে। বাজনীয়ে কৈছিল কাটি নিদিলে নিমিলিব নহয় বুলি, হ'লেও কটাৰ কাৰণে মোৰ বহুত বেয়া লাগিছিল, হ'লেও কাটিলোঁ বাৰু। কেনেকুৱা হৈছে জনাব। ষ্টেপ কাট হয়। যদি কোনোবাই কাটিব বিচাৰে বাৰ লগত কণ্টেক্ট কৰিব। মই স্ক্ৰীনত বাজনীৰ নাম্বাৰ দিয়ে থৈছোঁ। মোৰ চুলিখিনি একদম আগৰ চুলিখিনি বহুত নষ্ট হৈ গৈছিল, ফাটি গৈছিল, সেইকাৰণে সেইখিনি চুলি কাটি দিছে, কাটি কিনে লগাই এইখিনি ষ্টেপ কাট দি দিছে। আৰু কেনেকুৱা হৈছে জনাবচোন প্লিজ। মই যেনেকুৱাকৈ বিচাৰিছিলোঁ তেনেকুৱা ধৰণে কাটি দিছে বায়ে। চেলুনখন মংগলদৈ ভেবাঘাটত আছে, মই নামটো কৈয়ে দিছোঁ। এয়া হৈ গৈছে কাটা। এয়া লাষ্ট ফিনিচিং হয় আৰু ইমানতে ভিডিঅ'টো সামৰিছোঁ। আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজখন ফ'ল' কৰি ৰাখিব।